পাৰিজাত নাৰ্চাৰী যোৰহাটৰ তৰফৰ পৰা লগতে অসম নাৰ্চাৰী নগাঁৱৰ পৰা আমি দুটা টিম আহিলোঁ একেলগে। আমি বিশেষকৈ শ্ৰমদান কৰিম বুলি আহিছিলোঁ, কিন্তু লগতে সামান্য বস্তু বিশেষকৈ গৰুৰ চাপৰ, গৰুৰ আহাৰ আমি লৈ আহিছোঁ, অলপমান বাল্টিং লৈ আহিছিলোঁ, এনেকুৱা আঁঠুৱা লৈ আহিছিলোঁ, বেডশ্বীটো লৈ আহিছোঁ, শালো লৈ আহিছোঁ। আমি একো কৰিব পৰা নাই, য'ত কিঞ্চিত কিবা অকণমান সহায় কৰিব পাৰি বুলি ভাবিলোঁ, সেইকাৰণে আমি আগবাঢ়ি আহিলোঁ। আৰু ৰাইজক নিজৰ বস্তুখিনি ভগাই ল'বলৈ আপোনালোকে কোনো অসন্তোষ নকৰাকৈ ভগাই ল'বলৈ আমি অনুৰোধ কৰিলোঁ। আৰু কিবা যদি আমাৰ দুখ হয় তাতে বেয়া নাপাব, আপোনালোকে নিজৰ বুলি ল'ব আৰু ভগাই পিনি ল'ব। আৰু সেইটোকে আমি আশা কৰিলোঁ আপোনালোকে মিলিজুলি থাকক। বিপদৰ কালত আমি ভাবিলোঁ যে অন্ততঃ দেখাটো দিওঁ, বেলেগটো বেলেগ কথা। লগতে বস্তুকেইটা আইগৰাকীয়ে ক'লে যে নহয় বস্তু কেইটামান লৈ যাওঁ, তাকে চাই পেলাই ল'লোঁ। আপোনালোকৰ যাৰ যেনেকুৱা প্ৰয়োজন থাকে, হয়তো কাৰোবাৰ দানা বেছি প্ৰয়োজন আছে, কাৰোবাৰ একেবাৰে নেলাগে, যাক নেলাগে তেওঁ নল'ব, বা কাৰোবাক আঁঠুৱা অকণ বেছিকৈ লগা আছে ল'ব, কোনোবা অকলশৰীয়ামান ল'ব, যাৰ যিটো সুবিধা হয় আপোনালোকে কৰি ল'ব। আমি সন্তোষ পাম যদি আপোনালোকে বিলাই মেলি লয়। আৰু আপোনালোকে কেনেকুৱা পালে? কিবা আনন্দ পালোঁ, এইখিনি যে সহায় কৰিলেহি হয় সুখী হয়, আপোনালোকে থাকিবই লাগিব বস্তুটো। বিপদে আপদে যদি মানুহে মানুহৰ লগত নাথাকে কেনেকৈ হ'ব? যিকণ পাৰিছোঁ আমি কোৱা নাই এইটো বৰ কিবা এটা হৈছে বুলি মই ভবা নাই, তথাপিতো কাৰোবাৰ অকণমান হয় মই এইটো দৰকাৰ কাম, মই জানো যে এইটো লাগিবই তাৰমানে, সেইকাৰণে আমি ফেনাইলো আছে আৰু মই দি থৈ গৈছিলোঁ। ফেনাইলকেইটা ভগাই ল'ব যাক যাক লাগে, কাৰণ চাপৰ প্ৰকোপ থাকিব, ঘৰটো অলপ ভাল বনাব লাগিব। আপোনালোকৰ আৰু মুকলি হ'বলৈ আছে 2-4 দিন লাগিব, 2 একৰ ঘৰ মুকলি এতিয়াও হোৱা নাই। লাহে লাহে মুকলি হৈ যাব, বিপদ আৰু পাৰ হ'ব। দিন সদায় বেয়া নাযায়, লাহে লাহে চব ঠিক হৈ যাব। আমি সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আগলৈ সকলোৰে ভাল হ'ব। ধন্যবাদ দেই। হয়।